Welcome back to my YouTube channel. পোনপ্ৰথমে মই আপোনালোকক সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি যেহেতু 3 তাৰিখ মঙ্গলবাৰ, আজি আমাৰ ঈদ হয়। ঈদলে বুলি সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু এই ঈদৰ দিনৰ পৰাই যাতে সকলোৰে দিনবোৰ ভালে কুশলে পাৰ হওক তাকে কামনা কৰিছোঁ। আৰু এতিয়া বাজিছে 8টা আৰু 8টাত ৰাতিপুৱা শুই উঠি ঘৰ দুৱাৰ মোহাৰিলোঁ। তাৰপৰা ৰাতিও শুইছোঁ। বাজিছে 2টা বাজিছে। অলপ নাস্তা আছিলে বনাবলৈ, সেয়া বনালোঁ, অলপ চলপ বনালোৱে। যিহেতু মানে কি ৰাতিপুৱা ভাগৰ পৰাই ইটো সিটো কৰোঁতে ৰাতিপুৱা সময়কণত সময়ে নিমিলা লিখীয়া। এতিয়া গা পা ধুই আহিলোঁ, ঘৰ দুৱাৰো মোহাৰিলোঁ। তাৰপিছত ঈদৰ দিনাখন ঘৰ নোমোহাৰিলে ভালো নালাগে, সেইটো কাৰণে ঘৰ মোহাৰিলোঁ। মোহাৰি মেলি এতিয়া গা চা আমাৰ সকলোৰে ধোৱা হৈ গ'ল। মা মই বেটি আমি গা ধুলোঁ। গা ধুই এতিয়া যিহেতু অলপমান ইয়াতে পূজা হৈছে, ৰ'বা নকৰিবা আকৌ। এতিয়া আজি ঈদৰ দিনাখন কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকৰ মাজত অলপ অলপকৈ দেখাই যাম, ভালদৰে চাব। আৰু নতুন যিহেতু পৰ্দা আনিছিলোঁ সেয়া লগোৱাই নাই। এতিয়া ঘৰ দুৱাৰ মোহাৰি পেলাই এতিয়া পৰ্দাখিনি লগাওঁ। আমি দুয়োজনীয়ে। তাই মোক কি কৰিবা তুমি? তাই হেল্প কৰিব, হেল্প নহয় হেল্প কৰিব। তাই মোক হেল্প কৰিব আৰু আমি দুজনীয়ে এতিয়া আমি দুজনী পৰ্দা চৰ্দা লগাই যাওঁ। তাৰপিছত কি কৰোঁ আপোনালোকক দেখাই আছোঁ। ৰাতিপুৱা কেক, বিস্কুট, চাহ সেয়া দি চাহ খালোঁ। তেতিয়াহ'লে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰ্দাখিনি লগাই লওঁ ধাম ধুমকৈ, যিহেতু ঈদৰ কাৰণে নতুন এটা হ'লে ভাল লাগে। আৰু আহক তেতিয়াহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আৰু বাহিৰৰ পৰা অলপ পোহৰটো ধৰিছে বাৰু, হ'লেও অলপ মানে ধানখিক লগাই লওঁ, পৰ্দা লগাই লওঁ, চিয়াৰ বেগ কৰিব আছে, বহুত কাম আছে। ভিডিঅ'টো আৰম্ভ কৰোঁ। You're the night sky trying to make me see your stars, but the dark gets so lonely. Now I see violet, I can feel silence. In the dark, so that I see when your stars have burnt out and your heart makes no sound. I'll find violet in your eyes. You'll always be my night sky. পৰ্দা চৰ্দা লগোৱা হৈ গ'ল, ভাগৰ লাগি গ'ল। এখন পৰ্দা কম আনিলোঁ, সেইখন আনিব লাগিব আকৌ। আৰু এতিয়া মায়ে জলপান খাবলৈ মাতি আছে। জলপানতনো কি আছে আহক তেনেহ'লে চাওঁ। এয়া ঈদৰ দিনাখন সদায় আমাৰ ঘৰত বৰা চাউলৰ চয়া দিয়া জলপান আৰু লগতে ক্ৰীম, দৈ। আৰু এয়া এইটো আমাৰ আগৰ পৰাই মানে চলি আহিছে যে ঈদৰ দিনাখন চয়া দিয়া জলপান লাগিবই। দৈও আছে, ক্ৰীম আছে আৰু লগত চেনিও আছে, গুড়ো আছে, যোনে যি খায় আৰু। এতিয়া এই জলপানখিনি খাই লওঁ, তাৰ পাছত আপোনালোকক লগ পাই আছোঁ। মোৰ মাইনাজনী খাই আছে, চাওঁ। হেল্ল', এইফালে চাওঁ। খাই আছে আৰু মোবাইল চাইছে।
মই খোৱাই নাই, খাম এতিয়া। কিছুমান খোৱা হৈ গ'ল। তাৰপিছত চাব মোৰ ছোৱালী কৰি আছে মনে মনে মন কৰি। But I always fear the dark. Now I see violet. I can feel your silence. You always feel so far, and your stars are burnt out, and your heart makes মই no এখন জাপি দিছোঁ আৰু শৰাই গামোচা এনেকৈ সজাইছোঁ আৰু এজোপা মানে প্লান লগাইছোঁ। তাই জাপি আৰু শৰাই এইটো যে কিবা এটা সন্মানীয় বস্তু হয় সেইটো তাই বুজি পাইছে। ইয়াত মই দেখিছোঁ তাই মনে মনে পূজা কৰিছে, নমস্কাৰ দিছে, সেৱা কৰিছে, সেইটো কৰিছে। সেইটো যে তাই বুজিছে যে এইটো কিবা এটা খুব সন্মানীয় বস্তু হয়, সেইকাৰণে মোৰ মায়ে সজাইছে, হয়নে? সেইটো কাৰণতে কি আচৰিত ছোৱালীচোন। নমস্কাৰ কৰিছে, তেতিয়া গ'লগৈ এইজনী। আমি ঈদ বুলি একো কৰাই নাই, আগে মানে চব চিজিল কৰি লৈছোঁ। তাৰপিছত নতুন কাপোৰ পিন্ধিম, অকণমান ষ্টাইল কৰিম ঈদ বুলি। লগাব লাগিব, পিছত লগ পাইছোঁ। কামখিনি কৰিলোঁ পটাপট। এয়া চব মই সজাই এটালো, এখন জাপি, শৰাই আৰু এখন গামোচা এনেকৈ ইয়াত সজাইছোঁ। দেখিবলৈ কেনেকুৱা লাগিছে বাৰু। আৰু এইটো চেয়াৰ বেগ পৰ্দা কমপ্লিট নতুন লৈছোঁ। আৰু এয়া চব এইখিনি অনলাইনত আনিছিলোঁ মেছ'ৰ পৰা। ইমান ধুনীয়া ফিটিং হৈছে, খুব ভাল লাগিছে। আৰু কাপোৰটো ষ্ট্ৰেচেবল হয়। এনেকৈ মই সজাইছোঁ ঈদ বুলি। এই দুটা প্লান দি দিছোঁ। এখন চকী কভাৰ, যিহেতু ৰাস্তা কিনাৰৰ ঘৰ বহুত ধূলি হয় সেইবাবে, আৰু লগতে এইখন জাপি। আৰু এই চেয়াৰ বেগৰ লগত মানে ইমান বেছি হৈ গ'ল। আৰু এই চোফাযোৰ কমপ্লিট হৈ গৈছে, এটা ছেট হৈ গৈছে। এয়া এই পিল'কেইটাও নতুন আনিছোঁ মেছ'ৰ পৰা। বুলি এয়া মায়ে বনালে পোলাও, হৈ গ'ল অলৰেডি এতিয়া। আৰু এইফালে মাংস, খাচী আৰু লোকেল কুকুৰা আনি দিছিলে। কি হ'ল বনাবলৈ সময় নহ'ল। চব বিহু মাৰি আছে বাই আহিছে আৰু ছোৱালী ল'ৰা আৰু এইগৰাকী মেকআপ আৰ্টিষ্ট হৈ আছে, মেকআপ কৰিছে। আৰু এইজনী মোৰ টিকলি বস্তু উলিয়াই চুট কৰি আছে গটৰ জপা মেকআপ। মোৰ বস্তু ইয়াত আছে দেই, এইটো বিশেষকৈ অনলাইনৰ পৰা আনিছিলে। কিন্তু মানে কি বাইদেৱে মোক কৈছিলে আৰু পইচাটো দিয়ক, মই আপুনি মই দুটা আনিম, মই দুটা আনিম। দুটা অনাৰ কথা আছিলে, এটা আহিলে, সেইকাৰণে মোৰ পইচাটো গ'ল, তাইৰ পইচাটো গ'ল চব গ'ল। নাচ বেছি দিনাখন ডাঙৰক এনেকৈ সেৱা কৰে, মানে তছলিম কৰে। আমাৰ ধৰ্মত তছলিম বুলি কয়। এয়া মোৰ বেটীয়ে কৰিছে, পটককৈ কৰি আৰু দৌৰ মাৰিছে। আৰু সেইফালে য'ত বহি আছে, এইফালে আমাৰ মেম এইগৰাকী ঘৰৰ ভিতৰতে চশমা পিন্ধি আছে। এইগৰাকী মোৰগৰাকী লাজ পাইছে। মোৰ ছোৱালীয়ে মাক মালা নিজৰ ডিঙিৰ পৰা খুলি পেলাই এই পৰি গ'ল। মোৰতো দিয়া ই আকৌ তছলিম কৰিলে, কিমান কৰে।
নমস্কাৰ দিছ নাচি দিছ এওক হাত বোলাই দুৱাত দিছে আমি দুই বাই ভনী ফুৰিবলৈ গৈ আছোঁ ক'ত গৈ আছোঁ গৈ পাই নকওঁ পাই আছোঁ আমি তালে আহিছোঁ আহি পালি এইখন আমাৰ একেবাৰে অতিকৈ মানে মৰমৰ ভতিজী বিয়া তালে বুলি আহিছোঁ পেণ্ডেল 2 তাৰিখে দিলে আমি সোমাই যাওঁচোন পগো নেপায় এনেকৈ নক'বা পগো পগো ঘৰত ৰাইজসকল নাই নেকি টিং টংটো বজাই দেখোন টিং টং এয়া মানে নন্দেকে বৌয়েকক কাপোৰ পিন্ধাই আছে নহ'ব নহয় এইগৰাকী চেলুৱাৰ হয় ইমান কথা দুদিনৰ আগৰ পৰা ৰাতি এই ঈদ মুবাৰক মিলাইছে দেই দুইজনী গালে এইগৰাকী মোৰ মাইনাজনী চাওঁ এইফালে চাওঁ হেল্ল' কোৱা চব গুটি খাই তললে চাই আছে হেল্ল' ঈদ মুবাৰক One hour later. সেইদিনাখন বেয়া দেখাইছিল আজি ভাল ষ্টাইলি ৰৈ দিছে চাওঁ এইয়া ভণ্টি বাই আৰু এইগৰাকী আজি ধুনীয়া হৈ ওলাইছে ইমান ঘৰত কাম কৰি আছিলে যে ধুনীয়াকৈ ওলাইছে আৰু এই কিজনী টিকলি দুজনী আৰু হাই কৈ দিয়া হাই আৰু এইফালে এয়া কোন তোমালোকক কৈ দিয়া দাদা হয় দাদাকো দেখাই দিছোঁ ইউটিউবত চব মানে ঈদৰ সময়ত যিহেতু বক্সিছ দিয়ে সৰুবিলাকক দিয়ে এতিয়া ডাঙৰ দুজনী সৰুখিনিক দিয়া দেখি ডাঙৰ দুজনী বহি দিছে ওচৰতে মই পাতি আমাৰ দামী মানিবই লাগিব বক্সিছ লাগে এয়া মই বনাইছোঁ ইয়াত দিছোঁ আপেল আকৌ আঙুৰ আৰু ওপৰত ক্ৰীম দি দিছোঁ আৰু লগতে কলা আঙুৰ দি দিছোঁ দেখিবলৈ ধুনীয়া লাগিব আৰু বেটীহঁতৰ মেম আহিছে স্কুলৰ মেমক দিম এনেকৈ ধুনীয়াকৈ সজাই দেখিবলৈ খুব ধুনীয়া লাগে সজাই দিম ৰেডি হৈ গ'ল এনেকৈ আপোনালোকে গৰম দিনত সজাই দিব পাৰিব ধুনীয়াকৈ এয়া মই এতিয়া লৈ যাওঁ মেমৰ কাৰণে ঈদৰ আজি দিনটো বাৰু ভালে কুশলে পাৰ হ'ল আলহী দুলহী গ'ল তাৰপিছত চাকৰি গ'লোঁ মানে যোৱা নিশা ৰাতি 1টামান বজাত শুইছোঁ তাৰপিছতে এই ঈদটোত এগৰাকী লুকাই আছে এইটোত ডাঙৰে সৰু পইচা দিয়ে এতিয়া সেইটো কাৰণে বেটী আজি পইচা কিমান উঠিছে সেই হিচাপ কৰোঁ এইখিনি পইচাখিনি লৈ ল'লোঁ দেখিছোঁ আপোনালোকক
এয়া পইচা যেহেতু মানে মোৰ ওচৰত খুচুৰা নাছিলেও ইয়াৰ পৰা খুচুৰা অলপমান দিব লগাও হ'ল আগে আমি ডাঙৰ নোটটো কৰোঁ এইটো 500 800 ইয়াত আছে আৰু মোৰ ওচৰত খুচুৰা খুচুৰি আছে সেইখিনি তাইকে দিয়া 200 আছে টোটেল তাই 1000 আজি ঈদত তাই গিফ্ট দিছে এইবিলাক তাই পইচা 1000 আৰু বেছি ব্লগটো বেছি দীঘল নকৰোঁ ন আৰু আজি ভাবিছোঁ ইমানতে সামৰণি মাৰোঁ যিহেতু ভাগৰো লাগিছে সোনকালে শুব লাগিব আলহী বহুত আহিলে তাৰপিছত আলহী লৈ গ'ল বাৰু আমিও খালোঁ আৰু বেছি দীঘল নকৰোঁ ব্লগটো ইমানতে সামৰণি মাৰোঁ যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈ তাৰ বাবে সকলোৱে ভালে থাকক আৰু তেনেহ'লে বাই আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকক লগ পাই আছোঁ তাৰ বাবে ধন্যবাদ বাই 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 দিদি